হেয়ো নতে যে গাইজ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আকৌ এবাৰ বলক আৰম্ভ কৰোঁ আজিৰ এই ভ্লগটো তো ফ্ৰেণ্ডছ সময় হ'ল 10 বাজিছে এতিয়া মোৰ লগত আছে গুডুকা আৰু মই এতিয়া গৈ আছোঁ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজলৈ এতিয়া আমি পাই গ'লোঁ ইঞ্জিনিয়াৰিং কলেজত আজি ফাংচন আছে কি ফাংচন আছে আমি চামগৈ বলক তো গাইজ আমি ফাইনেলি এতিয়া গেটৰ মুখত ৰখি আছোঁ গুডুকা আৰু মই এতিয়া আমি দুটাই ভিতৰলৈ যাম আৰু মোৰ লগত মোৰ কেকাও আহিছে ঠিক আছে তো আমি তিনিটা এতিয়া ভিতৰলৈ যাম যোগাৰ কৰি আমি টিকেট নোলোৱাকৈ ভিতৰলৈ গ'লে প্ৰথম কথা বলক গাইজ এতিয়া ভিতৰলৈ যাওঁ ভিতৰত কি আছে কি নাই ৰাতি কাৰণে বেছিকৈ দেখা নাপালোঁ কিন্তু বহুত ধুনীয়া এটা পৰিৱেশ আছে বুলি মই অনুমান কৰিব পাৰিছোঁ ফ্ৰেণ্ডছ আমি লাহে লাহে ভিতৰলৈ গৈ আছোঁ ভিতৰলৈ যাই থাকোঁতে মানে কিছুমান লগৰে চিনি পাই মাত লগাইছে মোক মোৰ মাত লগালে সিহঁতক ইঞ্জিনিয়াৰিং কলেজৰ কেম্পাছটো বম চালিয়া হয় ঠিক আছে ইমান ধুনীয়া ভিউ আছে বুলি বা ইমান ধুনীয়া এটা প্লেচ হয় বুলি মই ভবা নাছিলোঁ ইনফেক্ট মই যেতিয়া আগত আপোনাৰ IIT গৈছোঁ ঠিক আছে IIT গুৱাহাটীত গৈছোঁ JECটো বহুত প্ৰগ্ৰেম কৰিছোঁ আগতে মানে তেতিয়া দিনৰ কথা মানে মনত পৰি গ'ল ইঞ্জিনিয়াৰিং কলেজৰ মেইন ৰিজনটো হৈ গ'ল মোৰ কোনোবা এগৰাকী মানে DJ আহিছে ভালকৈ গম নাপাওঁ কিন্তু বলকচোন কোন আহিছে চামগৈ কৰোণা লকডাউন হোৱাৰ আগত আমি বহুত প্ৰগ্ৰেম কৰিলোঁ এনেকুৱা শ্ব'বিলাকত আমি মানে গৈছিলোঁ আগতে ঠিক আছে এইবিলাকত বহুত প্ৰগ্ৰেম কৰিলোঁ ভিতৰলৈ সোমাই যেতিয়া এনেকুৱা লাগিব যেন আপুনি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আছে নেকি তো ফ্ৰেণ্ডছ আমি গৈ পোৱা অলপ পাছতে আপোনাৰ পুলিচ মামাহঁত আহি গ'ল পুলিচ মামাহঁত আহিলে কাৰণ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী হৈছে হাই ভলিউমত গান বজোৱাৰ কাৰণে বহুত ৰাইজে মানে আপোনাৰ কমপ্লেইন দিছে তো সেইকাৰণে মানে গান চান বন্ধ কৰাব আহিলে বহুত বেয়া লাগিলে কাৰণ গোটেইটো চাব নাপালোঁ মই উপায় নাই তো এনেকৈ এখন বৰ্ডত ধুনীয়াকৈ লিখিছে গুড নাইট চি ইউ নেক্সট ইয়েৰ বহুত বেছি বেয়া লাগিলে তাত কিন্তু যিয়ে নহওক মই তাত তেতিয়াও কিবা এটা ফূৰ্তি কৰিলোঁ চাওকচোন তো ফ্ৰেণ্ডছসকল প্ৰগ্ৰেমটো চাব নাপালোঁ কিন্তু ষ্টেজত গৈ যোনটো আগৰ ফিল আছিলে সেইটো ল'বলৈ কাৰণে মই ষ্টেজলৈ উঠি গ'লোঁ কাৰণ ড্ৰাম ছেটটো মই দেখি আছিলোঁ ড্ৰাম ছেটটো দেখি মই ৰ'ব পৰা নাই কিজানি মানে ষ্টিকটো পাওঁ বুলি যদি চান্স নাপাওঁ বজাম বুলিকৈ গ'লোঁ মানে ওপৰলৈ ফিলটোকে লওঁ আৰু নাই ষ্টিক নাই তো মৰম লগাই ড্ৰাম ছেটটো দেখি মই সঁচা কৈছোঁ একদম মানে কান্দো মান্দো লাগি গৈছে মানে মোৰ বৰ্তমান নাই যে ড্ৰাম ছেটটো এনেকুৱাই খং উঠিছে নিজৰ ওপৰতে যে বিকিছিলোঁ কেলৈ লকডাউন কেলৈ হৈছিলে এইবিলাক বহুত প্ৰশ্ন আহিলে মনত বাৰু যি কি নহওক তাৰপিছত মই অলপমান ৰখি ফটো চটো ক্লিক কৰিলোঁ তাতে ঠিক আছে ষ্টেজতকৈ ফটো তুলিলোঁ ন আমাৰ মাছ খালাছ তো 2-3টামান ফটো ক্লিক কৰাৰ পিছত মই ষ্টেজৰ পৰা নামি আহিলোঁ আৰু ঘৰমুৱা হ'ল ঠিক আছে এতিয়া চাংগৈ ব'লা ফ্ৰেণ্ড ষ্টেজৰ ওপৰত তোলা ফটোকেইখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব পাৰে আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোক ছাপোৰ্ট কৰক যাতে মই ড্ৰাম ছেট আকৌ ল'ব পাৰোঁ ধুনীয়াকৈ মই হ'ব লাগে ড্ৰামটো গোটেই লল হৈ গ'ল প্ৰগ্ৰেম কেঞ্চেল মানে কেঞ্চেল কি মেট্ৰিকৰ কাৰণে কেঞ্চেল হৈ গ'ল বহুত দুখিত আমি আপোনালোকৰ ড্ৰাম শুনিব নাপালোঁ মোৰ ড্ৰাম বাৰ নশুনিলা হয় নাচিলোঁ হয় ষ্টেজত আহি এনেই ফিল্ডটো লৈছোঁ তো গাইজ প্ৰগ্ৰেম কেঞ্চেল হোৱাৰ বাবে অকলে মোৰে বেয়া লগা নাই ইয়াত থকা গোটেইখিনি উপস্থিত মানুহ সকলোৰে বেয়া লাগিছে বাকী আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো অকণমানত যদি ভাল লাগিছে লাইক এটা কৰি দিব বুলি ঠিক আছে লাইকটো কৰিলে ৰিচটো বাঢ়িব তো প্লিজ আপোনালোকে মোক হেল্প কৰক লাইকটো কৰিম অন্য এটা ভিডিঅ'ত আকৌ লগ পাম সুখত থাকক শান্তিত থাকক একেলগে থাকক যেনেকৈ আমি চালত আহিছিলোঁ তেনেকৈ চালত ওলাই গৈছোঁ কাৰণ চালতে থাকোঁ চালিয়া ল'ৰা মই ফ্ৰেণ্ডছ আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে প্লিজ